গুড মৰ্ণিং। এতিয়া বাজিছে ৰাতিপুৱা মানে 6:30 বাজে প্ৰায়। মই আহিছোঁ আগফালে, মানে উঠিয়ে আগফালে এবাৰ ওলাই আহোঁ আৰু তাকে দেখুৱালোঁ। মই বাগিচাখন বাৰু দেখাই থাকোঁ, বিশেষ ফুল নাই, তথাপিও নেদেখাকৈ থাকিব নোৱাৰোঁ, যিহেতু আগতেই কৈছোঁ মোৰ লগত ফুল নেদেখাকৈ আমি থাকিব নোৱাৰোঁ। এইডাল দেখিছে কিমান ধুনীয়াকৈ ফুলিছে, একদম তলৰ পৰা ওপৰলৈকে, আৰু একদম মানে বহুত বেছি ফুলিছে আৰু বহুত ডাঙৰ ডাঙৰ হৈছে। এয়া চাৰিওফালে ফুলিছে, মানে খুবেই ভাল লাগে, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। খুব ভালে চবৰে আছে বাৰু। এই ফুলটো বহুত পুৰণি ফুল হয়, এইটো তাকে দেখুৱালোঁ। এয়া ৰঙা জবা, মানে পঞ্চমুখী জবা হয়, এইটো ৰঙা হয়, মানে টিকটিকা লাল হয়। সেইটোকো দেখাই দিলোঁ। বহুত ফুলে, আজি বহুত ফুলা নাই, তথাপিও দেখালোঁ আৰু। এয়া তাৰপিছত নেক্সট দেখাই আছোঁ মোৰ গোলপীয়া জবাডাল। ঠিক গোলপীয়া নহয়, মানে ৰাণী কালাৰ নেকি, ৰাণী কালাৰ বুলি ক'ব পাৰি। এইটো বহুতেই ধুনীয়া হয়, বহুত ভাল লাগে এই ফুলটো, তাকে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। এয়া মই লিপি, মই চেনেল লিপি কিচেন এছামিজ সকলোৱে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড, সকলো ভিউৱাৰ্ছ, সকলো ছাবস্ক্ৰাইবাৰ ভালেই আছে। আজি হৈছে শুক্ৰবাৰ, আৰু এতিয়া চলি আছে ভাদৰ মাহ। সেইটো উপলক্ষে আজি মোৰ বিশেষ ভিডিঅ'টো হৈছে সেইটো উপলক্ষে। ভাদৰ মাহত এখন শৰাই এখন দিম বুলি ভাবিছোঁ আজি। তাকে মানে গোটেই মানে কি বনাম, যিহেতু চাহ খুৱাব লাগিব সিহঁতক, কি বনাম তাকে দেখুৱাম। বিশেষ নবনাওঁ, মোৰ একদম সময়ৰ একদম অভাৱ মোৰ, সেয়েহে বনাব নোৱাৰিম। জাষ্ট কিবা এটা বনাই আছোঁ, আপোনাক দেখুৱাই আছোঁ আপোনালোকক কি বনাম। বাকী বজাৰৰ পৰা কিনি আনিব লাগিব, আৰু যদি আপেলকে হয় তেতিয়াহ'লে কিবা এটা আৰু বনাব লাগিব। বাকী মিঠাই চিঠাই বজাৰৰ পৰা আনিব। সেয়েহে কি কৰোঁ কি নকৰোঁ তাকে দেখুৱাম। বিশেষ একো নকৰোঁ, ঘৰত যিখিনি বনাম সেইখিনি দেখুৱাম, আৰু সন্ধিয়া নামখিনি দেখুৱাম। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো। ভিডিঅ' চাই কেনেকুৱা পায় নিশ্চয় মোক কমেণ্ট কৰি জনাব। এই আৰু ৰাতি ভিডিঅ' কৰিম, কেনেকুৱা হয় ক'ব নোৱাৰোঁ, যিহেতু মোৰ মোবাইলৰ অৱস্থা অকণমান বেয়া হৈছে, কোনোমতে চলাই আছোঁ। এই আৰু তেতিয়াহ'লে চাই থাকিব। এতিয়া তেল পিঠা বনাই আছোঁ, মানে বনাম আৰু আৰম্ভ কৰিছোঁ। সানি থৈ দিছোঁ, দেখাই আছোঁ ক'ত থৈছোঁ। বেক কেমেৰা, এয়া সানি ৰাখিছোঁ, ইয়াত সানি পেলাই ঢাকি ৰাখিছোঁ। যিহেতু সানি পেলাই ঢাকি ৰাখিব লাগে, যিমান দেৰি ৰাখা ইমানেই ভাল হয় আৰু সিমান ধুনীয়া হয়, চফ্ট হয়, ফুলে। আৰু এতিয়া মই গা ধুই আহিছোঁ, দেখিছোঁ চুলিবিলাক অকণমান ভিজা আছে, মানে ৰাতিপুৱা এবাৰ গা ধুম, তাৰে পিছত গোটেইখিনি কাম কৰি আৰু এবাৰ গা ধুম। সেয়েহে এতিয়া মোটামুটি 11টা বাজে। এতিয়া ৰাতিপুৱাৰ কামখিনি হৈ গ'ল। এতিয়া দুপৰীয়া ভাত, মই আগতে পিঠাখিনি বনাই ল'ম, তাৰপিছত ভাতৰ ব্যৱস্থা কৰিম, সোনকালে যাব লাগিব। সেয়েহে সোনকালে চবখিনি কৰি লওঁ, তেতিয়াহ'লে চাই থাকিম ভিডিঅ'টো। কিমান দূৰ দেখাব পাৰোঁ দেখাই থাকিম। বহুত স্পীডত কথা কওঁ, বেয়া নাপাব। আহি যায় মানে ইচ্ছা, মই চেষ্টা কৰিলেও লাহে কথা ক'ব নোৱাৰোঁ। এই আৰু তেতিয়াহ'লে চাই থাকিব। আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ, নামটো আচলতে নামঘৰত দিম, সেয়েহে সকলোৱে দিয়ে, নামঘৰতে দিয়ে। যিহেতু নাম চলি থাকে, মানে বহুত বেছি, মানে বহুতবিলাকেই দিয়ে নাম, সদায় দিছোঁ। কালি গৈছিলোঁ, কালি বৃহস্পতিবাৰ আছিলে, কালি গৈছোঁ, বহুতবিলাকেই নাম দিয়ে। সেয়েহে আজি নিশ্চয় কোনোবাই দিব। সেয়েহে তেতিয়াহ'লে চাই থাকিব। এইটো কথা কোৱা নাছিলোঁ যে নামঘৰতে নাম দিম, সেইকাৰণে কৈ দিলোঁ আৰু। তেতিয়াহ'লে চাই থাকিব। এতিয়া বনাব আৰম্ভ কৰি দিছোঁ। এয়া দিছোঁ কেৰাহী তেল, এয়া বনাই আছোঁ, চাই থাকিব। ফুলে আৰু নুফুলে নাজানো, যিহেতু মানুহক খুৱাওঁ, খুবেই ভয় লাগি আছে। কিবা যদি নুফুলে, কিবা যদি বেয়া হয়, সেই বহুত ভয় খাই আছোঁ। যিদিন হওক চাওঁ, আৰু যদি নুফুলে আৰু অকণমান থৈ দিব লাগিব তেনেকৈ। এই আৰু এতিয়া চাই থাকিব। এইখিনি এতিয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া পিঠা বনাম, কি হয় ক'ব নোৱাৰোঁ, বনাই গৈ আছোঁ। এয়া প্ৰথমখন ভাঙিব ভালদৰে জানো, এয়া প্ৰথমখন বেয়াই হ'ব। গ'ল প্ৰথমখনে বেয়া হৈ গ'ল। মোৰ প্ৰথমখনে অৱস্থা নোহোৱা হৈ গ'ল। দিনক প্ৰথম কেইখনমান এনেকুৱা হ'ব, এয়া একেবাৰে অৱস্থা নোহোৱা পিঠা এখন। প্ৰথমখন এনেকুৱা, দুখনমান হ'ব তেনেকুৱা। তাৰপিছত নেক্সট দেখুৱাই আছোঁ। এতিয়া খালি ফুলিব পিঠাবিলাক। এয়া তেল পিঠা, আমি অসমীয়াত তেল পিঠা কোনে কি কয় নাজানো, আমি তেল পিঠা বুলিয়েই কওঁ, আগৰ পৰা তেল পিঠা বুলিয়েই কৈ আহিছোঁ। তাকে দেখুৱালোঁ কেনেদৰে ফুলালোঁ। এখন এখনকৈ বনাই পেলাই দেখুৱাই আছোঁ।
এয়া গোটেইখিনি পিঠা পনা প্ৰায় হৈয়ে গ'ল। এয়া ল'ৰাক দুপৰীয়া গা ধুৱাই দেখাই দিলোঁ অকণমান, মানে একদিনাখন জ্বৰ আছিলে সেইকাৰণে গা ধুব, মানে মুখখন শুকাই গৈছে তাৰ এদিনতে। এয়া তাকে দেখুৱালোঁ, এয়া দেখিছে মুখখন শুকাই গৈছে। আজি হৈছে শনিবাৰ, এতিয়া বাজিছে আবেলি 4টা বাজে। কালি ব্লগটো মই শেষ কৰিব নোৱাৰিলোঁ, কাৰণটো হ'ল ল'ৰা অকণমান গাটো বেয়া হৈ আছিলে। তাৰপিছত মানে পিঠা বনোৱাৰ পিছত গাটো অকণমান মানে ল'ৰাৰ গাটো অকণমান বেছি বেয়া হ'ল, সেইকাৰণে মোৰ আৰু ব্লগ বনোৱা নহ'লে। তাৰপিছত তেনেকৈ নামঘৰত গ'লোঁ, যদি বহুত দেৰিকৈ গৈছোঁ নামঘৰত। বস্তুবিলাক একেবাৰে আগতে দি আহিছিলোঁ, যিহেতু টেনশ্যন নাছিলে আৰু। বহুত দেৰিকৈ গৈ পাইছোঁ, মানে শেষ হোৱাৰ আগে গৈ পাইছোঁ, মানে যিহেতু আশীৰ্বাদটো ল'ব লাগিব, সেয়েহে দূৰৈগত গৈ পাইছোঁ, বহুত দেৰিকৈ গৈছোঁ, ল'ৰাক থৈ গৈছোঁ। তেনেকুৱা সময়ত আৰু অলপ ভিডিঅ' কৰাৰ কথা ভবা নাযায়। বহুত বেয়া গৈছে কালি আবেলিটো, মানে খুব বহুতেই বেয়া গৈছে, কাৰণ তেনেকুৱা সকলো মাকবিলাকে বুজিব কিমান কষ্ট হয় ল'ৰা ছোৱালীৰ অসুখ হ'লে। এই আৰু তেতিয়াহ'লে আজি হৈছে শনিবাৰ, ক'লোৱেই মাত্ৰ আজি হৈছে শনিবাৰ, আৰু এতিয়া বাজিছে 4টা, দুবাৰে ক'লোঁ 4টা, আৰু এতিয়া ভাবিলোঁ কি মানে ভাত খোৱা হৈ গ'ল, মানে গোটেই পাকঘৰৰ কামখিনি গোটেই হৈ গ'ল। এতিয়া মানে গা ধুব আছে, তাৰে আগতে যিহেতু অকণমান বাগানত কাম নকৰিলে বৰ বেয়া লাগে, সেয়েহে কৰিবলগীয়া বহুত কাম আছে। যি নহওক অকণমান কৰি আছোঁ। বহুত বেছি ক'লে কৰিব নোৱাৰোঁ, সময় নহয়, ল'ৰা উঠি যাব, শুই আছে এতিয়া ল'ৰা উঠি যাব, সেয়েহে কেইটামান গছ কাটিব লগা আছে। যদিও কামলা ধৰিছিলোঁ, মানে ভালদৰে কাটিব পৰা নাই, সিহঁতে আইডিয়া নাপায় এইবিলাক কৰিব, যিহেতু আমিয়ে কৰোঁ এইবিলাক, সেই জাষ্ট জংঘলবিলাক চাফা কৰি গৈছে। এই আৰু সেয়েহে অকণমান গছ কাটিব লগা আছে, তাকে গছবিলাক কাটোঁ। আপোনালোকক দেখুৱাম কি গছ কাটিব লগা আছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আজি শনিবাৰ হয় যদিও আগবেলা স্বাগতম জনাব পৰা নাছিলোঁ, কাৰণ কালি টোপনি ক্ষতি হৈছে, বহুত বেয়া লাগি আছিল, সেয়েহে বহুত মানে মূৰৰ বিষ গৈছে, মানে কালি ৰাতিৰ পৰাই মূৰত ধৰি আছিলে। এতিয়া অকণমান ভাল পাইছোঁ যে অকণমান আছে আৰু, বহুত বেছি নাই, মানে সহ্য কৰিব পাৰোঁ এইখিনি। এই আৰু এইবিলাকৰে গছৰ পাতবিলাক অকণমান কাটি দিম, যিবিলাক বেয়া হৈ গৈছে তাকে অকণমান দেখুৱাম আপোনালোকক। মই গছবিলাক কাটি আছোঁ, অকণমান দেখাম। তাৰপিছত সন্ধিয়া থাকিব এটা ৰেচিপি, একেবাৰে চিম্পুল ৰেচিপি, সকলোৱে জানে বাৰু, আৰু সকলোৱে বহুতে নাজানে, সিহঁতৰ কাৰণে হয়। যি নহওক চাই থাকিব ভিডিঅ'টো, যদি ভিডিঅ'টো চাই ভাল পায়, যদি আজি ব্লগটো চাই, কালি শুকুৰবাৰ অকণমান আৰু আজি শনিবাৰ অকণমান মিলাই এটা ব্লগ হৈছে যেতিয়া, যদি ব্লগটো চাই ভাল পায় আপোনালোকে মোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিউৱাৰ চাই থাকিলে ছাবস্ক্ৰাইব কৰিব, অনুৰোধ কৰিছোঁ বহুত। ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো ক্লিক কৰি মোৰ চেনেলটোক অল কৰি থৈ দিব, তেতিয়াহ'লে লাইকটো কৰিবই, ভিডিঅ' চোৱাৰ আগতে লাইকটো কৰি দিব। কোনো একো নহয়, লাইক এটা কৰিলে কোনো ক্ষতি নহয় কাৰো। এই আৰু তেতিয়াহ'লে চাই থাকিব, মই কামবিলাক কৰি লওঁ। এয়া দেখালোঁ, যিবিলাক গছবিলাক হেলি গৈছে, এইবিলাক কাটি পেলাম, ইহঁতক থিয় কৰাব নোৱাৰি, কাৰণ বেছি ওখ হৈ গৈছে, সিহঁতক কাটি দিম। সিহঁতক কাটি পেলাই আমি পেলাই নিদিওঁ, সিহঁতক আৰু ৰুই দিম, ধুনীয়াকৈ হৈ যাব ৰোৱাৰ পিছত। আৰু যিটো ঠাই ৰৈ গৈছে কটাৰ পিছত তাৰে পৰা নতুন ডাল ওলাব, সেয়েহে এনেদৰে আমি কাটি পেলাম। আৰু এই গছডাল মোৰ নিজে যে ঘৰত হৈছিল, মই কিনি অনা নাই, কোনোবা কাৰো ঘৰৰ পৰা অনা নাছিলোঁ। এই গছডাল মোৰ তাত নিজে হৈছিল, কেনেকৈ হৈছে ক'বই নোৱাৰিলোঁ। যি নহওক এতিয়া মই বচাই ৰাখিছোঁ আৰু এয়া। তাৰপিছত নেক্সট আৰু এডাল দেখাই আছোঁ, এতিয়া বেয়া পাতবিলাক ছিঙি পেলাম, আৰু এক্সট্ৰা ডালবিলাক যিবিলাক মানে ভাল নহয় আৰু এইবিলাক গুচাই দিম, কাটি পেলাম। আৰু নতুন বহুতবিলাক ডাল ওলাইছে, সিহঁতে মানে ধুনীয়াকৈ হ'ব পাৰিব। এনেদৰে মই চাফা কৰি থাকোঁ সিহঁতক, তেনেদৰে মই চাফা কৰোঁ, মানে ফুলৰ টববিলাক। এয়া বেয়া ডালবিলাক কাটি পেলাই দিম, যিবিলাক হেলি গৈছে, চেহেৰা ভাল নহয়। এয়া আৰু পাতবিলাক বেয়া কাটি পেলাম, তেতিয়া দেখিব গছডাল ধুনীয়া হ'ব।
দেখিছোঁ মই ধুনীয়া হৈছে গছডাল এতিয়া দেখিবলৈ, এতিয়ালৈ ধুনীয়া হৈছে দেখিবলৈ। নেক্সট তেনেকুৱা গছ এপাতে আপোনালোকক দেখুৱাই আছোঁ আৰু এডাল গছৰ অৱস্থা নোহোৱা হৈছে একেবাৰে, বহুত বেছি জংঘল হৈছে আৰু টপটো সৰু হৈছে, শিপাবিলাক বাহিৰত ওলাই আহিছে। বেয়া ডালবিলাক কাটি কাটি পেলাম, মানে ওখ ডালবিলাক কাটি কাটি পেলাম, তাৰপিছত দেখুৱাই আছোঁ। আৰু গছ ৰুলেও নহয়, সিহঁতৰ ওপৰত লাগি থাকিব লাগে, সিহঁতক যত্ন কৰি থাকিব লাগে, তেতিয়াহে ধুনীয়া হৈ থাকে সিহঁতে। এয়া এতিয়া দেখিবলৈ ধুনীয়া হৈছেনে? অকণমান ওখ হৈছে বাৰু। এয়া নেক্সট আৰু দেখাই আছোঁ এপাত। এয়া নতুন নতুন বহুত গছ ওলাইছে তলেদি, বহুত বেছি ডাঙৰ টব নালাগে, এইটো সুবিধা। আৰু নেক্সট এইডাল দেখাই আছোঁ। এইডাল আনিছিলোঁ মই, ক'ভিডৰ ইনজেকশ্যন দিছিল যে স্কুলবিলাকত, তেতিয়া স্কুলৰ পৰা লৈ আহিছিলোঁ, কাৰণ স্কুলতো থাকেই আজিকালি। তাৰ পৰা এপাত লৈ আহিছিলোঁ উঘালি। তাৰপিছত এয়া, কাৰণ ক'ৰবাত গ'লে মই ফুল নানাকৈ থাকিব নোৱাৰোঁ, যদি ফুলৰ গছ থাকে ঘৰত। আৰু এইডাল মাৰ ঘৰৰ পৰা আনিছিলোঁ, জাষ্ট বেয়া বেয়া পাতবিলাক ছিঙি দিলেই হ'ল। এইডাল দেখাই আছোঁ, বেয়া বেয়া পাতবিলাক ছিঙি ছিঙি পেলাই আছোঁ। আৰু এই গছডাল ধুনীয়া হৈ আছে, কাটিব চাটিব একো কৰিব নালাগে, মাজে মাজে পাতবিলাক চাফা কৰি দিম। আৰু এইডাল আনিছিলোঁ ডক্টৰৰ ঘৰৰ পৰা, মানে দাঁতৰ ডক্টৰৰ ঘৰৰ পৰা আনিছিলোঁ, খুবেই চফ্ট হয়, খুব ভাল লাগে গছডাল সঁচাকৈ। এইডাল বাছ বেছি যত্ন কৰিব নালাগে আৰু এই গছডাল মাৰ ঘৰৰ পৰা আনিছিলোঁ, কৈছোঁ নেকি আৰু এবাৰ। যি নহওক, বেয়া বেয়া পাতবিলাক ছিঙি পেলাম, তেতিয়াহ'লে দেখিবলৈ ধুনীয়া হয়। এইডালৰ বেয়া বেয়া পাতবিলাক ছিঙি পেলাম। আৰু নেক্সট আহিলোঁ বেলি ফুল। এইডাল বেলি ফুল হয়, মাটিতে আছে, খুবেই ধুনীয়া গন্ধ হয়। মায়ে ৰাতিপুৱা উঠি পেলাই ৰুমত এইবিলাক সজাই থয়, তাৰে বেয়া বেয়া ডালবিলাক কাটি পেলাই আছোঁ, মানে এক্সট্ৰা ডালবিলাক কাটি কাটি গুচাই দি আছোঁ, দেখিব ধুনীয়া হ'ব। নেক্সট আহিলোঁ মাধৱী লতাডাললৈ। মানে গছৰ ডালবিলাক খেলি মেলি গৈছে, তাকে চাফা কৰি আছোঁ অকণমান, মানে গছবিলাক কাটি কাটি দিছোঁ, মানে অহাটো মানে মূৰে লাগি যায়। তাকে দেখুৱালোঁ অকণমান। মোৰ আজৰি সময় এইবিলাকেই মোৰ আজৰি সময়ত প্ৰিয় কাম হয়, খুব ভাল পাওঁ এইবিলাক কাম কৰি। মই এদিন অকণমান কাম নকৰিলে মোৰ বেয়া লাগে, কিন্তু মোৰ বিয়াৰ পিছৰ পৰা অভ্যাসটো। আৰু গা ধোৱাৰ আগৰ কাম সেইটো একদম লেতেৰে হৈ আছোঁ মই, আবেলিৰ গা ধোৱাৰ আগৰ কাম। ফাইনেলি এতিয়া বাজিছে 4:30, মানে 4:30, 5টাই বাজে, আৰু কামবিলাক হ'ল একদম লেতেৰি ভেতেৰি হৈ গৈছোঁ এইখিনি কৰিয়ে। এতিয়া গা পা ধুই লওঁ, তাৰপিছত ৰেচিপিলৈ আগবাঢ়িম। এতিয়ালৈ চাই থাকিব। এয়া আলু চাউল ভিজাইছিলোঁ, তাকে দেখুৱালোঁ। অকণমান ভিজিছে বাৰু, অকণমান হ'লে হৈ যাব। মিক্সিত গুড়ি কৰি ল'ম এইখিনি। এয়া সন্ধিয়া ল'ৰা নিজৰ বাচন নিজে ধুব চেষ্টা কৰি আছে, মানে নোৱাৰে, তথাপিও চেষ্টা কৰি আছে সি নিজৰ বাচনখিনি ধুব। এয়া দেখাই আছোঁ গোটেইখিনি। এয়া মানে চবেই কৰিব ইচ্ছা কৰে সি, তাকে দেখুৱালোঁ অকণমান। এয়া ভৰিখন দেখিছে, মানে নাপায়ে, হাতেৰে নাপায়, নোৱাৰে ঘূৰিব, মানে কি নাপায় বুলি কৈছে, মানে কি নাপায় মই ক'ব পৰা নাই এতিয়া কথাটো। যি নহওক, নিজৰ বাচন নিজে ধুব চেষ্টা কৰি আছে আৰু তাকে দেখুৱালোঁ।
ফাইনেলি আহিলোঁ ৰেচিপি লৈ। এয়া মিক্সি জাৰ এটা লৈছোঁ, তাত মই ভিজাই থোৱা চাউলখিনি এতিয়া মিক্সি জাৰত গুড়ি কৰি ল'ম। মিক্সি জাৰটো গুড়ি কৰি ল'ম, অকণমান পানী দিম ইয়াত। মই বাৰু এনেকৈ দেখাই আছোঁ, আৰু সেইটো শুকান চাউলৰ গুড়িৰে কৰিব পাৰি, কোনো কথা নাই। জাষ্ট তেল পিঠাৰ নিচিনাই বস্তুটো হয়। ইয়াত মই চেনি ব্যৱহাৰ কৰিম, আৰু এইটো বস্তুটো একেবাৰে ফকফকীয়া বগা হ'ব লাগিব। দেখাই আছোঁ চাই যাওক ভিডিঅ'টো। এয়া অকণমান গুড়ি কৰি আনিলোঁ প্ৰথমতে। নেক্সট আৰু দেখাই আছোঁ, ইয়াত মই চেনি দিম। ইয়াত মই চেনি দিম 4 চামুচ, ডাঙৰ চামুচেৰে 4 চামুচ চেনি দিম ইয়াত। ইয়াতকৈ মিঠা বেছিকৈ খালে আৰু বেছিকৈ দিব পাৰে, সেইটো নিজৰ কথা। খোৱা চোডা দিলোঁ অকণমান চামুচৰ আগত, সেইখিনি দিলোঁ দেখালোঁ আপোনালোকক। আৰু তাৰপিছত লৈছোঁ এটা পাত্ৰ, এইখিনি মিক্সিত গুড়ি কৰি আনিলোঁ গোটেইখিনি, আৰু এবাৰ পেষ্ট বনাই আনিলোঁ। মিহি হ'ব লাগিব পেষ্টখিনি। তাৰপিছত এয়া ফাইনেলি হৈ গ'ল। অকণমান ৰাখি দিম, মোটামুটি 1 ঘণ্টাৰ কাৰণে ৰাখি দিম এনেকৈ, আৰু অকণমান ঘূৰাই পেলাই হাতেৰে। তাৰপিছত এয়া দিছোঁ গেছৰ ওপৰত কেৰাহী বহাই, মানে 1 ঘণ্টাৰ পিছত দেখাই আছোঁ। তাত দিছোঁ ৰিফাইন তেল। ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিব লাগিব, কাৰণ এইটো বগা হ'ব, সৰিয়হটো ৰঙা হৈ যাব। তাৰপিছত দেখাই আছোঁ ধুনীয়াকৈ ফুলিব আৰু ধুনীয়া ছফ্ট হ'ব, একে ফকফকীয়া বগা হ'ব। গোটেইখিনি দেখাই আছোঁ বাৰু, আপোনালোকে চাই যাওক জাষ্ট। দেখিছেনে কেনেকৈ ধুনীয়াকৈ ফুলিছে? একদম লুচি নিচিনাকৈ ফুলিছে। আৰু বহুত বেছি ভাজিব নালাগে, নহয় ৰঙা হৈ যাব। তাৰপিছত এতিয়া নমাই ৰাখিম। আৰু এখন ভাজি পেলাই দেখুৱাই আছোঁ। এয়া দেখিছিলে কিমান ধুনীয়াকৈ ফুলিছে। সকলোকে ট্ৰাই কৰি খাব হা, মানে খাবতো খুবেই সোৱাদ হয়। ফাইনেলি মোৰ হৈ গ'ল। এয়া ফাইনেলি মোৰ গোটেইখিনিয়ে হৈ গ'ল, গোটেইখিনি বনাই দেখুৱালোঁ, মানে গোটেইখিনি বনাই দেখুওৱা 2খন 3খন বনাই দেখালোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। যি নহয় এখন ভাঙি পেলাই দেখুৱাই আছোঁ কিমান ধুনীয়া হৈছিলে, কিমান ধুনীয়াকৈ ফুলিছিলে, তাকে দেখুৱাই আছোঁ। এয়া একেবাৰে লুচি নিচিনা ফুলিছে নহয়নে? সকলোৱে নিশ্চয় বুজিব। এয়া সকলোৱে ট্ৰাই কৰি চাব, খুবেই ভাল লাগে। মানে ক'ব গ'লে তেলপিঠা নিচিনা, কিন্তু তেলপিঠা নহয় এইটো। এয়া আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিলোঁ। ধন্যবাদ।